নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়া সৃষ্টিমূলক ইউটিউব চেনেল দ্য AS01 ব্লগলৈ। আৰু যদি আপোনালোকে এতিয়ালৈকে হেপী ফেমিলিৰ এজন সদস্য হোৱা নাই, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি হেপী ফেমিলিৰ এজন হেপী সদস্য হৈ লওক। আৰু এইকেইদিন ভিডিঅ' নিদিয়াৰ বহুকেইটা কাৰণ আছে, আৰু সেই কাৰণসমূহ আপোনালোকক কৈতো লাভেই নাই বাৰু। মানুহক আচলতে আপোনাৰ প্ৰব্লেমসমূহ কৈ কামেই নাই, কাৰণ বেলেগৰ ওচৰত যদি আপোনাৰ প্ৰব্লেমসমূহ কয় তো তেওঁ আপোনাক গুৰুত্বই নিদিয়ে। তোৰ বাৰ প্ৰব্লেম তুমি ছল্ভ কৰি ল'বা, আমাক কৈ কি লাভ। তো বাদ দিয়ক বাৰু এইবিলাক। আৰু ওচৰতে মানে সৰুকৈ এনেই নাম চলি আছে, তাকে বেকগ্ৰাউণ্ড সেইকাৰণে থাপ চাপ মানে হাত চাপৰিৰ আৰু মাত আহি আছে। তো যি কি নহওক, এই ভিডিঅ' আপোনালোকলৈ আহি আছে। আৰু ঘৰত অলপমান প্ৰব্লেম চলি আছে, আৰু মোৰ অলপমান ফাইনেন্সিয়েলি প্ৰব্লেম তেনেকুৱা চলি থকাৰ কাৰণে এইকেইদিন ভিডিঅ' একেবাৰে বনাব পৰা নাই। তো লগ পাম, ধুনীয়া ভিডিঅ' আহি আছে বাৰু, একো নাই।